ভাৰতীয় ঘৰৰ প্ৰতিটো খাদ্য সম্ভাৰত অতিকৈ ব্যৱহৃত হোৱা এবিধ বিশেষ দ্ৰব্য হৈছে কেঁচা আদা। কিন্তু এই আদা আমি ব্যৱহাৰ কৰিলেই নহ'ব। ইয়াৰ গুণাগুণ আমাৰ স্বাস্থ্যৰ ওপৰত কিমান সেয়াও আমি জানিব লাগিব। গতিকে নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। 101টা গুণাগুণেৰে সমৃদ্ধ এই কেঁচা আদাৰ বহুতো উপকাৰিতা আছে, সেয়া আমি ভালদৰে জানো। কিন্তু আজি মই তাৰ ভিতৰত বিশেষ কেইটামান উপকাৰিতা লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এতিয়া আহোঁ কেঁচা আদাৰ সেই বিশেষ উপকাৰিতা কেইটানো কি কি। কেঁচা আদাৰ প্ৰধান উপকাৰিতাটো হৈছে যেতিয়া আমাৰ বদহজমৰ ফলত বমি বমি লাগি থাকে বা বমি অহাৰ ভাৱ আহি থাকে, তেনে সময়ত 5 টুকুৰা আদা ৰসৰ লগত জালুকৰ গুড়ি আৰু ক'লা নিমখ মিহলাই লৈ খালে আৰাম পোৱা যায়। তাৰোপৰি যদি বাৰে বাৰে বমি আহি থাকে তেন্তে আদাৰ ৰস আৰু পিঁয়াজৰ ৰসৰ 2 চামুচ খালে এই বমি অহা ভাৱটো বন্ধ হৈ যায়। তাৰোপৰি আদাৰ পানীৰ উপকাৰিতা কি জানেনে? আদাৰ পানীৰ ৰসে বা আদাৰ পানীয়ে আমাৰ ডাইজেশ্যনত সহায় কৰে। ইয়াৰ পানী শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ বদহজম হৈ থকা খাদ্য হজম হোৱাটো সহায় কৰে। আদাই আমাৰ শৰীৰৰ লিভাৰ ভালে ৰাখে। আমি অহৰহ খাই থকা অপুষ্টিকাৰক দ্ৰব্যসমূহৰ ফলত আমাৰ লিভাৰ বেয়া হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত এটুকুৰা আদা নিমখ লগাই খালে লিভাৰ ভালে ৰাখিব পাৰি। আনহাতে ফেটি লিভাৰৰ সমস্যাও দূৰ হয় আৰু লিভাৰ পৰিষ্কাৰ হৈ থাকে। আদাই এলাৰ্জি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গৱেষকসকলে কৈছে যে আদাই শৰীৰৰ এলাৰ্জিক প্ৰতিক্ৰিয়া কৰে। ইয়াৰ উপৰি আদাই কেন্সাৰ প্ৰতিৰোধ কৰাতো এক বিশেষভাৱে সহায় কৰে। ইয়াত থকা জিঞ্জাৰেল নামৰ উপাদানে কেন্সাৰ প্ৰতিৰোধক হিচাপে কাম কৰে। আদাৰ আন এটা উপকাৰিতা হৈছে ই আমাৰ পাইলছৰ ৰোগীসকলৰ বাবে অতি সুবিধাজনক হয়, কিয়নো সেইসকল ৰোগী সেই সমস্যাটোত ভুগি থাকিলে কেঁচা আদা যদি গ্ৰহণ কৰে তেন্তে শৌচ আৰু পাচাব তথা বমি খোলোচা হোৱাত সহায় কৰে। আদাৰ প্ৰলেপ জুয়ে পুৰা অংশত লগালে সোনকালে বিষ আৰু ঘাৰ উপশম ঘটে। গতিকে কেঁচা আদা আমাৰ জুয়ে পুৰা অংশৰ বাবেও অতি উপকাৰী হয়। যদি আপোনাৰ বুকুৰ জ্বলা-পোৰা হৈ থাকে, এচিডিটি হৈ থাকে, তেন্তে 2 কাপ পানী আৰু 2 ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলাই খালে সেই সমস্যাৰ পৰা সকাহ পাব পাৰে। আদাই মুখৰ বেক্টেৰিয়া নাশ কৰে। আমাৰ মুখত অতিমাত্ৰা যেতিয়া খাদ্য গ্ৰহণ কৰাৰ ফলত যিকোনো বেক্টেৰিয়াই ঠাই ল'ব পাৰে। গতিকে সেই সময়ত যদি আপোনালোকে আদাৰ ৰস খায় বা আদা খাই নিমখ লগাই বা আদাৰ টুথপেষ্ট গ্ৰহণ কৰে বা আদাৰ বিভিন্ন ধৰণৰ পাউডাৰ আছে সেইবিলাক যদি গ্ৰহণ কৰে তেন্তে মুখৰ অপকাৰী বেক্টেৰিয়া নাশ হ'ব আৰু আপোনাৰ মুখখন ভালদৰে সুগন্ধিযুক্ত হ'ব আৰু দাঁতো ভাল হৈ থাকিব। আদা ৰেগুলাৰ গ্ৰহণ কৰিলে কলেষ্ট্ৰলৰ লেভেলটো বহুত কম হৈ থাকে আৰু ব্লাড চাৰ্কুল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে একমাত্ৰ কেঁচা আদাই। কেঁচা আদাৰ আন এটা বিশেষ উপকাৰিতা হৈছে কি ই হাড়ৰ কাৰণে অতি উত্তম তথা হাৰ্টৰ দ্বাৰা বৃহত্তম সমস্যাও সমাধান কৰে এই কেঁচা আদাই। আদাৰ ৰস আৰু পানী ইকুৱেল কোৱালিটিত যদি মিলাই খায় তেন্তে হাৰ্টৰ লগত জড়িত যিখিনি সমস্যা আমাৰ হৈ থাকে তেন্তে এই ঘৰুৱা দিহাটো যদি আপোনালোকে গ্ৰহণ কৰে তেন্তে সুবিধা পাব বা সহায়ক হ'ব আপোনালোকৰ কাৰণে। আদাই ছুগাৰ নিয়ন্ত্ৰণ কৰে, তো ডায়েবেটিছৰ কাৰণে ই অতি উত্তম। তাৰোপৰি অৰ্থৰাইটিছৰ কাৰণেও জিঞ্জাৰ বহুত কামত আহে। যিসকলৰ আঁঠুৰ বিষ, বাহুৰ বিষ, গাৰ বিষ, সেই বিষ হৈ থকা অংশত যদি আদাৰ লেপ বা আদা খাব পাৰে তেন্তে বহু উপকাৰ সাধন হয়। জিঞ্জাৰ, গাৰ্লিক আৰু মৌজোল মিলালে এটা ধুনীয়া কাঢ়া চৰবত তৈয়াৰ হয়, যিয়ে আমাৰ হাঁচি, মূৰৰ বিষ, জ্বৰ আদি বেমাৰসমূহ ভাল কৰাত সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।